নমস্কাৰ, আজি মই আহিছোঁ গণেশগুৰিত থকা বোম্বে ফেশ্বন। আৰু বোম্বে ফেশ্বনত 10 টকাৰ পৰা আৰম্ভ হয় সকলো বস্তু। 10 টকা 20 টকা তেনেকুৱা। এইবিলাক 20 টকা, এইবিলাক ক্লিপ আছে সকলো 20 টকা। আৰু এইবিলাক আপোনালোকে চাব পাৰে, ওচৰলৈ দেখুৱাই দিব। এইবিলাক 20 টকা, চব 20 টকা। আৰু এইবিলাক আপোনালোকে পাব মাত্ৰ 20 টকাত। এইবিলাক পাব 20 টকাত। এতিয়া আমি দেখুৱাম 30 টকা। এইটো দেখুৱাই দিয়ক, 30 টকাত এইবিলাক সামগ্ৰী আছে। তো 30 টকা পাব আপোনালোকে। এইবিলাক দেখুৱাই দিয়া, এইবিলাক 30 টকাত পাব। লগতে এইবিলাক পাব, এইবিলাক চাবি লগৰ কাৰণে। এইবিলাক আপোনালোকে 30 টকাত পাব। 30 টকাৰ বস্তু হৈ গ'ল। এইবিলাক আপোনাক এইবিলাক চুলিত মাৰা মহিলাসকলৰ বাবে বিভিন্ন ষ্টাইলৰ আছে। আৰু লগতে এইবিলাক আপোনাক দেখুৱাই আছে। আৰু এইবিলাক সকলোৰে মূল্য 30 টকা। তাত আনকাট ভিডিঅ', চব আনকাট ভিডিঅ'। এইটোতে দেখুৱাম আপোনালোকৰ বোম্বে ফেশ্বনৰ। এইটোতে বস্তু দেখুৱাই আছোঁ। মাত্ৰ 10 টকা 20 টকা 30 টকা কি পায় সকলো সামগ্ৰীবোৰ দেখুৱাই আছোঁ। এইবিলাক চাব। এইবিলাকৰ প্ৰাইচটো মই জানিব চেষ্টা কৰিম। এইবিলাকৰ কিমান আছিলে প্ৰাইচ? 100 এইখিনি সকলো 100 টকাৰ পৰা এইখিনি ষ্টাৰ্টিং। 100 ৰুপিজৰ ষ্টাৰ্টিং এইবিলাকৰ। এইবিলাক অকণমান দামটো বেছি হা। আপোনালোকে দেখিবলৈ পাইছে এইবিলাকৰ 100 টকাৰ পৰা আৰম্ভ। এইবিলাক বস্তু সকলো 100 টকা। বস্তুবোৰৰ পৰা দেখুৱাই দিয়ে এইবিলাক মাত্ৰ 100 টকা। 100 টকাতে এইবিলাক পাই যাব। আৰু এইবিলাকৰ হয়তো দামবিলাক চব বেলেগ বেলেগ। চেম এইবিলাকৰ চব 100 ৰুপিজত আপোনালোকে এইবিলাক পাব। যিবিলাক আমি নাচনীসকলে বিহুত আমি পিন্ধা দেখা পাওঁ, এইবিলাক চব 200ত ছেট পাব। এই 200ত বাকী বোম্বে ফেশ্বনৰ বাহিৰে আপুনি গুৱাহাটী ক'তো নাপায়। 200ত মাত্ৰ 200ত দি আছে। এই ৱাটবিলাক কিমানকৈ? এইবিলাক 150। কলেজীয়া ছাত্ৰী সকলো লেডিছৰ কাৰণে এইবিলাক উপলব্ধ আছে। আপোনালোকে এইবিলাক ল'ব পাৰে মাত্ৰ 150ত। ঘড়ীবিলাক পাব। ঘড়ীবিলাকৰ মাত্ৰ দাম 150 টকাত আমি দেখিবলৈ পাইছোঁ ইয়াতে। 150 টকা 100 টকাত আপুনি পাই যাব। আমি ইফালে এবাৰ দেখুৱাবলৈ বিচাৰোঁ আমাৰ দৰ্শকক। এইবিলাকৰ কিমান প্ৰাইচ দাদা? এইবিলাক লেহেংগা আৰু শাড়ীবিলাক আপোনালোকে পাব 1000। 1000 টকাত পাব। এইবিলাক 1000ৰ পৰা ষ্টাৰ্টিং। বেছিও আছে কমো আছে। কিন্তু এবাৰ যদি দেখুৱাই দিয়ে দাদা, লেহেংগা এইটো শাড়ীটো এবাৰ চাই লওক আপোনালোকে। এইটো ডিজাইনবিলাক চাওক আপোনালোকে, কি ধুনীয়া ডিজাইন। এইটো কেৱল পাব আপোনালোকে বোম্বে ফেশ্বন। বোম্বে ফেশ্বনত আহিছোঁ আজি গুৱাহাটী গণেশগুৰিত থকা বোম্বে ফেশ্বন। এই বোম্বে ফেশ্বনত আপোনালোকে চাব পাৰে শাড়ীবিলাক 1000, মাত্ৰ 1000 টকা। আৰু 1000 টকা আছে, 1000 টকাৰ ওপৰতো আছে। ষ্টাৰ্টিং প্ৰাইচে 1000। আৰু লেহেংগাবিলাকো পাব। এইবিলাক সকলো বেলেগ বেলেগ ডিজাইনৰ আছে। বেলেগ বেলেগ কালাৰৰ আপোনালোকে পাই যাব। আপোনালোকে যিটো কালাৰ বিচাৰে সকলো কালাৰে ইয়াত পাই যাব। এইবিলাক চব বেলেগ বেলেগ কালাৰ, বেলেগ বেলেগ কালাৰ। বহুত ষ্টক আছে, মাল বহুত আছে। আপোনালোক জলদি জলদি আহক। এখেতক দেখুৱাই দিয়ে এবাৰ দাদা। আহিলে দাদাক লগ পাব, দাদাই অলপ ডিছকাউণ্ট দি দিব। 500 वाला এই ওপৰ वाला না 500 টকাটো আছে। আমি 500 টকাৰ বস্তু অলপ দেখুৱাই আছোঁ। আহক 500ত কি পাব? আহক। এইবিলাক পাব 500। চব 500ত ছেট। এইবিলাক চাওক আপোনালোকে কুৰ্তি 500। এইবিলাক চব 500 চব ডিজাইন 500ত পাব। বেলেগ বেলেগ কালাৰ পাব, বেলেগ বেলেগ ডিজাইন পাব 500ত। আমি ভিতৰলৈ যাম। ভিতৰলৈ আমি সোমাই আহিম। আহক ভিতৰত আহক। আমি ভিতৰত এইবিলাক প্ৰথমতে কিটচেনৰ কিবা কিবি এইবিলাক সজাই থোৱা ডিজাইন, এইবিলাক সজাই থোৱাৰ কাৰণে কিছুমান। আৰু কিটচেনত চাহ খোৱাৰ কাৰণে কাপ তোমাৰ 50 ৰুপিজত পাব। এইবিলাক এটা কাপৰ দাম মাত্ৰ 50 টকা। এইবিলাক 50 ৰুপিজ। আহক 50 ৰুপিজৰ এইবিলাক দেখুৱাওক। ওপৰত দেখুৱাওক 50 ৰুপিজৰ বস্তু দেখুৱাওক। এইবিলাক চব 50 ৰুপিজ। এইবিলাক সব 50 रुपीस পাব। এইটো দেখাচোন, এই 50 रुपीस পাব।
এইটো হয় কি হয় এইটো এটা বিচনী বঢ়িয়া বঢ়িয়া বটা দিয়ে দেই এইটো 50 টকা মাত্ৰ 50 টকাৰ মাল দেখুৱাই আছো কেৱল গুৱাহাটী গণেশগুৰি বম্বে বেচনা বস্তু দেখুৱাই আছো 10 টকা 20 টকা 30 টকা 50 টকাৰ বস্তু দেখুৱাই আছো এইবিলাক 50 रुपीसৰ বস্তু চাওক 30 रुपीसত দেখুৱা 30 টকা মাত্ৰ 30 টকা বস্তু দেখুৱা এইবিলাক কথা ন এইবিলাক চাওক এইবিলাকত চাওক মাত্ৰ 30 টকা এইবিলাক সব 30 টকা বস্তু এইটো চাই কিমান 100 कैसे 100 रुपीसত দেখুৱা 100 रुपीसৰ কাপ দেখুৱা 100 रुपीस এইটো সেট 100 নেকি এইটো সেটত কিমান আহিব 1 2 3 4 5 6 ছয়টা কাপত 100 रुपीस না ছয়টা কাপত 100 रुपीस আৰু ইফালে দেখুৱা এইবিলাক কিমান টকা 150 না এটা 150 কাপ ইফালে আপনি ক্যামেৰা ইফালে হওক এটা 150 ছয়টা কাপ বেলেগ বেলেগ ডিজাইন আছে কোলা লাগিব আপোনাৰ হালধীয়া লাগিব নীলা লাগিব সকলো কালাৰ উপলব্ধ আছে আৰু ওপৰত এটা দেখুৱাই দিয়ক এইবিলাক কিমান দাদা ওপৰত দাম ये सब 150 है 150 না এটা অলপ দূৰৰ পৰা কৰ কেমেৰা বেলেগ কোন 50 টাকা এইবিলাক 50 रुपीस আপুনি দেখুৱালে পাইছে এইবিলাক 50 रुपीस ইফালে দেখুৱা এই 50 টকা বস্তুগুলো দেখুৱা এইবিলাক 50 এগুলো সব 50 এগুলো 50 টাকা এগুলো সব 50 টাকা এগুলো 50 টাকা এগুলো 50 সব 50 টাকা এগুলো মাত্র 50 টাকা বাস হয়ে যাবে এই দোকানে वाला है कि बहुत ही फोटो है तो करना है আপোনালোকে আহিলে গণেশগুৰি বম্বে বেচন এখাদত পাব এখাদত গোটেইখিনি ধুনীয়াকৈ দেখুৱাই দিলে আপোনালোকক আকৌ লগ পাব আহক বস্তুবিলাক খাই লওক আকৌ এইটো 500 চাওক 500 দাদা দেখুৱাই আছে 500 মাত্ৰ 500 টকা ইয়াতকৈ কমত ক'ত পাব গুৱাহাটীত চাওক ইমান ধুনীয়া ধুনীয়া ডিজাইন এইটো ডিজাইন চাওক ই খুব ধুনীয়া অকণমান দূৰলৈ যাব অকণমান দূৰৰ পৰা কৰিব এইটো ডিজাইন চাই লওক আগুৱাই আহি যাওক এইটো ডিজাইন চাওক 500 টকা এইটো ডিজাইন চাওক কেৱল ছোৱালীবোৰৰ বাবে কেৱল ছোৱালী আহিলে হ'ল ইয়াত গণেশগুৰি বম্বেত ছোৱালী আহক ধুনীয়া ধুনীয়া ছোৱালী আহক গৰম লগা ছোৱালীবিলাক আহক 500 টকা লৈ যাওক খুব ধুনীয়া বিউটিফুল ছোৱালী আহক আৰু লৈ যাওক একদম মৰম লগা ছোৱালীৰ বাবে মৰম লগা বস্তু আহক আৰু দেখুৱাই আছো এইবিলাক এবাৰ দেখুৱাই দিয়া এইবিলাকৰ প্ৰাইচটো কিমান আছিল বাইদেউ 30 रुपीस का 30 रुपीस और के कोड पाबो ये की बस्तु है ओ ये लिपस्टिक ना हां 30 टका दे दिली ये की बस्तु है ऐसा वाला भी सब 30 ए यार 30 टका सब की दुनिया बस्तु ना आम आगले आ ये 30 टका बोला साजुल की दुनिया बस्तु ये तो कानत पिंदा नेकी सेन होय कानत पिंदा कलर ना ये सब 30 टका अलग-अलग ये फुली वाला किमान ना वो भी 30 ये ना कापुजर ब्राश सब 30 रुपीस इतना 30 रुपीस इतना 30 रुपीस এতিয়া ভিডিওটো শেষ কৰিবলৈ আহিছো আপোনালোকৰ যিখিনি হাৰু বা দৰ কানৰ চেন কিবা কিবি যিখিনি আপোনালোকক লাগে ছোৱালী মানুহৰ সকলো ইয়াতে পালে আমি দেখুৱালো এবাৰ আমি যাম নেক্সট ভিডিওত আপোনালোকক দেখাব কাপোৰৰ ষ্টক দেখুৱাম ছোৱালী মানুহৰ সকলো কাপোৰ ল'ৰা মানুহৰ কাপোৰ আপুনি আমাকে পাব নেক্সট দোকান আছে আপোনালোকৰ বম্বে বেচন আৰু এটা আমি দেখুৱাই দিম এইখিনি যদি ভিডিও ভাল পাইছে লাইক কমেন্ট কৰিব আৰু শেয়াৰ কৰি দিব অলপ সকলোৱে যাতে গম পায় সকলো আহিব লাগে গণেশগুৰি থকা বম্বে বেচন ভিডিওটো লাইক কৰিব কমেন্ট কৰিব সাবস্ক্ৰাইব কৰিব চেনেলটো আৰু ভিডিও দি আছো মই বাই বাই